মাধ্যমিকসকল কি খবৰ আপোনালোকৰ চিএ ব্লগলৈ আপোনালোকক স্বাগতম। আজি ব্লগ আজি আমাৰ নাৰায়ণ পূজাত কি কৰোঁ কেনেকৈ কি কৰে বামুণ আহি কি কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। পূজাত দিবৰ কাৰণে ফল মূলখিনি পূজাত ব্যৱহাৰ কৰা সামগ্ৰীবোৰ এয়া কল ভোগৰ কাৰণে, এয়া ঠগীৰ কাৰণে, ফুল তুলসী দুবৰি, এয়া কুঁহিয়াৰ কল, তিয়হ, আপেল, মধুৰিআম, এয়া গাখীৰ, এয়া পাণ, এই বুট মুগ তিয়াই থৈছে, এই চেয়াৰবিলাক পাৰি থৈছোঁ। পূজাৰ কাৰণে মণ্ডপ সাজি আছে, মণ্ডপ নহয় কি মণ্ডপটো এনেকৈ সজা হৈছে। কি কাৰণে সাজা হয়? এখন হল মানে যোনজনে যি পৰিয়ালে পূজা কৰে সেই পৰিয়ালটোৰ নামত এই মানে একযোগীয়ানুবেশন সংকল্প কৰা হয়। হা আৰু যে আমি কাহিখনত মানে বনাইছো এইখন পঞ্চদেৱতা পূজা তাত মানে সেইখন পঞ্চদেৱতা পূজাৰ কাৰণে ঠগীখন পতা হয়। আৰু এইবিলাক দেৱ দেৱী দেৱতা গোটাইবিলাকৰ নামত আমি পূজা ভাগ কৰোঁ। আৰু এই নাৰায়ণ পূজাখন যে আমি বছৰ বছৰ কৰোঁ চবৰে নিজা নিজা মানে সংকল্প থাকে। উন্নতিৰ পথত আগবঢ়োৱাৰ কাৰণে এই পূজাভাগ বছৰ বছৰ মানে কৰি থাকে। কাৰোবাৰ সতী সন্তান নাথাকে, সতী সন্তান নথকাৰ কাৰণে পূজাভাগ কৰে। কাৰোবাৰ উন্নতিৰ পথত আগবঢ়াৰ কাৰণে বেপাৰ বাণিজ্য চাকৰি বাকৰি পঢ়া শুনাত সেইকাৰণে এই পূজাভাগ কৰি থকা যায়। এই হল সত্যনাৰায়ণ পূজাৰ মানে মহিমা। এই পূজাখন কৰি মেলি পূজা শেষ হোৱাৰ পিছত হিচাপ কৰিব নালাগে। হিচাপ কৰাটো বিৰাট দোষ। তাৰ ফলত মানে কি হয়, হিচাপ যদি কৰা যায় তেতিয়াহ'লে পূজা ভাগ কৰাই নহয়, মানে একে কথা। আৰু আমি যথাসাধ্যে যিখিনি বস্তু আমাৰ পোৱা যায় সেইখিনি দি আমি পূজা ভাগ কৰিব লাগে। ইয়াত যে বোলে একবাৰে আমি ভালকৈ কৰোঁ তাৰে পিছৰ বাৰ নকৰোঁ, এইবাৰে শেষ কৰিব, সেই বস্তুটো নহয়। ক্ৰমান্বয়ে চোৱা শতকৰ পৰাই পূজা ভাগ আৰম্ভ কৰিব পাৰি। অৰ্থাৎ অলপৰ পৰা অলপ কৰি বহুত ওপৰলৈকে যোৱাৰ কাৰণে এই মানস কৰা যায়। সেইকাৰণে আমি বছৰ বছৰ পূজা ভাগ কৰি থাকোঁ। সেইকাৰণে নাম লওঁ। বিপদ বিঘিনি, অভাৱ অভিযোগ, দুখ দুৰ্গতি, সতী সন্তান চববোৰেতো মানে নিজা নিজা মনৰ কামনা থাকে। সকলোৰেতো মনৰ কামনা এটাই নহয়, হয়নে নহয়? গতিকে নিজা নিজা মনৰ কামনাৰ উদ্দেশ্যে এই পূজা ভাগ যায়। আৰু আমাৰ মাংগলিক কৰ্মবিলাকৰ আগদিনাখন যেনে ধৰা বিয়া বাহু, ল'ৰাটোকে অন্নপ্ৰসন্ন কৰিলা, চুলাকৰণ কৰিলা, আমাৰ ব্ৰাহ্মণবিলাকৰ লগুণদিনী হয়, তাৰে কৰ্মৰ আগদিনাখন আমি নাৰায়ণক মাতি লওঁ। নাৰায়ণৰ উদ্দেশ্যে পূজা ভাগ কৰ্মখন আগবঢ়াই। এই হ'ল নাৰায়ণ পূজাৰ উদ্দেশ্য। ঠিক আছে দিয়ক। মানে হেৰি কি পূজাৰ মেইন ভোগ এইটো পূজাৰ মেইন ভোগটো মেইনলি জখাৰ বুলি কয়। জখাৰ হ'লে এক জোখৰ হ'ব লাগে। হৈ 5 শতক নহয় 5 পোৱা নহয় 5 কিলো এনেকৈ মানে হেৰি হ'ব লাগে। কিন্তু আমি এইটো মেইন নিয়ম কৰি এইটো মানে পূজা আগবঢ়াওঁ। আৰু আমাৰ জেনেৰেল ভোগটো থাকেই, সেইটো তাৰ কম বেছি হ'লেও কথা নাই। এইটোত কিন্তু আমি মেইন মানে হেৰি কৰি
কিছুমানে এইটো একদম 5 পোৱা 5 কিলো 500 কৰি মানে একোটা জোখত মানে যোনে যিমান পাৰে আৰু যোনে যিমান পাৰে। ঠিকে আছে। কি কৰি আছা কৈ দিয়া এই ভোগৰ কাৰণে কলটো মিক্সাৰত মিহি কৰি দিছোঁ, তেতিয়া বস্তুটো একদম মিহি হয়। পূজা আৰম্ভ হ'ল। ओम अस्मिन् मत्कर्तव्यं यथा लघुद्रुपो यथा ज्ञानत यथा प्रसार यथा शक्ति श्री श्री सत्यनारायण पूजा पूर्वकं सत्यनामस्तवपाठकर्मं बुधां अंगोनं तिं वदेदं कमलितां अंतिं वदेदनं कर्तवस्मिन् इति षष्ठी भवतः इति षष्ठी ओम षष्ठी ओम षष्ठी ओम षष्ठी ओम शून्य देव देव नामोपि देवानां देवात्मां अस्मनं कुलस्मै इति सिद्धनां मधुवर्गाय तत्सम्प्रदानि भूतसि चतुर्मा मधुवर्ग तत्सम्प्रदानि भूतसि चतुर्मा मधुवर्ग तत्सम्प्रदानि भूतय श्री सत्यनारायण অমৃতাক্ৰম মধুवर्গ অতিথিসকলক চাহ দিবৰ বাবে এইবোৰ অনা হৈছে। কেক, নিমকি, মিঠাই আৰু ইয়াতো আছে কেক এইবোৰ। দুৰকণ্ডনে হৰা কৰে হিয়ালো হে হন্তন কৰি অকপতি পাছে কহেম ৰোধন থকাজনাই নামহমতি আমাৰ বচনে এবে ধৰা শীঘ্ৰগতি যিজন সনাসী বেশে আছে বহি নদী তীৰে শীঘ্ৰগতি চলা যায় তাহৰ গোচৰে জামতৰ কথা শুনি সাধু লোকৱতী সনাসীৰ কোচে দুহে কইলা শীঘ্ৰগতি হনে শিক দেখিয়া দুদণ্ডবত কইলা গলত বহন বান্ধি স্তুতি আৰম্ভিলাম কোন দেৱ তুমি গোহাই কি অৱতাৰ মূৰা আমি নাজানিও তোমাৰ তাৰ চৰণে দুৰিয়াদু কৰিছে ক্ৰণনক কৃপা কৰাবৰ মই লৈলো হৰণা বুঝিল তোমাৰ অকাৰ কহে কহাৰ দিয়ে গলে নিজ স্থানে বিয়া দিলো তাৰে ৰন্তন বুজা দুখ পাইলা অন্তৰে ভদিয়ালে দুখ দিলো দাদা কৌতুক দেখিলো তাইলো সনাসীৰ বেশে পুছিলো নকত কিবা আছে সদা কৰা তুমি বোলা লতা বতা একে একে কহিলো তোমাৰো যত কথা পূৰ্বৰ প্ৰতিজ্ঞাটো সমৰণ কৰা এবে মিছাতে ৰোধ নকৰি কিবা ভাল হবে এতে কহিলা যদি হত ভগৱান পূৰ্বেৰ অত্যন্তটো কলা সমৰণ গলত বহন বান্ধি বোলে হতা ঘৰ লোকমুঠ বান্ধি থৈলা তোমাৰ গোচৰ গৃহে যায় গৃহে বা কৰিও তোমাৰ দূৰ বচনে তুষ্ট হইলা কথা ধৰ অন্তৰ্ধান বোলে শুনা শুনা লোকৱতী তৰণৰত্ন দেহে যায় শীঘ্ৰগতি মহানন্দে হতা ঘৰ নৌকাত চৰিয়া জামতৰ সংগী লৈয়া নিজ দেহে গলাম অবিলম্বে জগতে পেলা হতা ঘৰ সেইকাৰণে দুটা যায় জিলা সমাচাৰম প্ৰণাম কৰিয়া দুটো লীলক কহিল জামত ইত্যাদি স্বদেহে বিৰিলা বহু দিন পৰে গৃহে আছিল তাহাতো বৰতনে বৰাবৰি সংগে নিজ বন্ধু স্বামী আহি বকনি ৰংগ বইলা মনে কলাৱতী ব্ৰাহতক থৈলা হেস্তানে ধৰিত মনে কৈলা অংগেৰ সহজনে স্বামী দেহি চলে সঞ্চয় ক মনে সুবধনী শুনিলন্ত কন্যা কলাৱতী ব্ৰাহত কনা খাই কৈলা যথা নিজৱতী তাহন গোপিত বইল প্ৰভু পীতাম্বৰ কলাৱতী বিপদে পৰিলা অন্তবৰ ঘাতে আহি কলাৱতী নয়নে দেখিল স্বামীৰ তৰণী অকস্মাতে তোলে গলা কুমিত পৰিয়া কলা লাগিতে কান্দিতে প্ৰসাদ কতে যি কলা পৰিলা বিপদে লাইন নবা মাত্ৰ দৃষ্টি কৰিয়া গৰম জামতৰ দেখা হইল শোকাতুৰম জামত জামত বুলি ডেকে গণে গণে ভূমিত পৰিয়াটো কইলা চেতন অংকে লিখিলা পদ দিছে বিশেষণ কলাৱতী কণ্ডৰ নাচাৰী মনোহৰম কহে নৰ্ণত শুনা বদ বোলহত নান যাওক পদম নাৰ্চাৰী কান্দে আদু কৰিয়া বিহদম
পলাৰ কাৰণে বিধি ঘৰে পাত কৈ হেৰি কৰিলা প্ৰভু কৰিয়া অনত যেখানে আহিছিল প্ৰভু নেহৰ অন্তৰে ভৰসা শিলত মনে আহিব কভৰে আনন্দিত হইলা মন প্ৰভু আহিল দেখা নয়ন বৰিয়া দেখিলো তোজ লেখ ময়া বাগিনী খণ্ড বত আচৰিলো তাৰে ফল বিলম্বে স্বামী কয় আহিল ৰামৰ একমাত্ৰ স্বামীয়ে দেৱতা স্বামী বিভিন্ন গতি নাই নাৰী নহনতা প্ৰদত্ত জগ যজ্ঞ স্বামীগত হয় স্বামীয়ে যে পৰমনে জানিবা নিশ্চয় স্বামীকতে যা যিটো অনামাঞ্চা কৰে কৌতিকল্পতাকে এইটো অন নৰকমাচাৰে কলাৱতী বোলে এই বুলি তোমাৰ এটা কয় নেল লোকৱতী গাজ্ঞ কৰিলে প্ৰসাদকো খং কলাৱতী এটা পাঁচজন নম অর্ঘ নম অস্মি নম স্থানী নম ওম বিষ্ণু ओम विष्णु ओम तत्सत ओम सिद्धि ओम शिशिगता श्रवण मासे कर्कट राशि क्षेत्रे भास करे शुक्लपक्षे शुक्रदम तिथि तस्मिन् भारतीके विष्णुपुण्य शुक्रदशे कश्यप ऋषि गोत्रस्य हिमांशु तालेदारस्य देव सन्नं बादुबं कश्यप बसबा आरंभ ओम कर्म कर्ता सतंग जीवतम कर्म कर्ता सतंग बुतो उडुली ओम बुद्धि रोजा बुबु शांति माया निद्रा बलमय पद्मावती माता बाहुरे के समाज समस्त अच्युतानंद गोविंद नाम करुणा भोजिता उष्णता सुमलारोगा सत्संग सतंग राम शिवा संजय ओम यम सदा विमान जयके सदा हरि सर्व मंगल मंगल जीवे साधिके श्री सर्वे सर्वदा समहं समाधं आदरं पादं नमः ओम शांति ओम शांति परिदानी पराशुभ दुप्तम गुणाशुभ कंदर परियमान दुप्तम ससेन सुतनसा ओम ईशानी देवदूतानि ओम ईशानी देवदूतानि पराशुभ दुप्तम शुभ कंदर परियमान दुप्तम ससेन सुतनसा ओम ईशानी देवदूतानि पराशुभ दुप्तम शुभ कंदर परियमान दुप्तम ससेन सुतनसा पराशुभ दुप्तम शुभ कंदर परियमान दुप्तम ससेन सुतनसा ओम ईशानी देवदूतानि पराशुभ दुप्तम शुभ कंदर परियमान दुप्तम ससेन सुतनसा ओम ईशानी ओम स्वस्ति आठि करि हेबा करो ओम हरि मुरारे मधुकटभा ईश्वर हरि सर्वमंगल मंगलसे ओ नित्य भगविकार मनोवांछा निकल निष्मिन हतो लोकार लोका जय सत्यनावृत्ति हरि बोलो आरुबारे हरि बोलो आयुष्मान भव आयुष्मती भव আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে থকা বেল আইকনটো টাং টাং কৰি দিব আজিলৈ বাই বাই